স্বাগতম জনাইছোঁ মোৰ পেজ নাজমুল ব্লগলৈ। আজি এটা কথা মানে ভাবি অলপ চিন্তা কৰি একেবাৰে আচৰিত লাগছে, যিটো আপুনি চালে বা আপুনি শুনিলে আপোনাৰো মূৰখন একেবাৰে গৰম হৈ যাব। চাওক, যিটো সময়ত ভাৰতৰ প্ৰতিখন কলেজ স্কুল তাৰপিছত সেনেকা পাব্লিক অনুষ্ঠানবিলাক সেইবিলাক প্ৰায় বন্ধ কৰি দিয়া হৈছে, একমাত্ৰ কৰোণা ভাইৰাছৰ যি আতংকৰ সৃষ্টি হৈছে সেই আতংকৰ কাৰণে। সেই সময়তনো এনেকৈ এটা মই দৃশ্য আজি চালোঁ, যিখন দৃশ্য আপুনি যদি চায়, আপুনি যদি শুনে, আপোনাৰ মূৰখন বেয়া হৈ যাব পাৰে। তো আহক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো আজি মই ওলাইছিলোঁ পুৱা 9টামান বজাত। মই বৰ্তমান এতিয়া বিজনীত আছোঁ। তো বিজনী যিখন মেইন টাউন আছে সেই টাউনত মই ওলাইছোঁ ৰাস্তাত। 9টাৰ অলপমান পিছতে ওলাইছোঁ। তো ওলাই কিনে চাওঁ চাৰিওফালে যি গাড়ীৰ ভিৰ, তাৰপিছত আপোনাৰ বহু মানুহ ইফালে দেখোন আহি আছে। তো ইফাল সিফালৰ পৰা বহু মানুহ আহি আছে। তো মই অলপমান আগবাঢ়ি চালোঁ যে যিবিলাক গাড়ী আহি আছে, ডাঙৰ ডাঙৰ বাছবিলাক, তাৰপিছত অটোবিলাক, তাৰপিছত আপোনাৰ ৰিক্সাবিলাক, তো যিবিলাক গাড়ী আহিছে চববিলাক গাড়ীতে এখনকৈ আপোনাৰ ঝাণ্ডা লগোৱা আছে। সেইটো হ'ল আপোনাৰ BPFৰ। কিছুমানত চালোঁ মই BJPৰ। তো সেইখিনি মই চালোঁ সেই সময়ত। তাৰপিছত প্ৰায় 11:30 12টামান বজাত মই অলপমান আগবাঢ়ি চালোঁ যে বিজনী যিখন কলেজ আছে, বিজনী কলেজ ফিল্ডত ইমান ভিৰ, মানে ইমান মানুহ আহিছে যে এই সময়ত আপুনি চালে আপোনাৰ মূৰখন ঘূৰাই যাব। নহ'লেও সেই বিজনী কলেজ ফিল্ডত মানে ভৰি দিয়াৰ ঠাই নাই, এনেকুৱা অৱস্থা হৈছে। তো ইমান মানুহ আহিছে, নহ'লেও মোৰ আনুমানিক 7,000 পৰা 10,000 মান মানুহ হ'ব। আৰু এইবিলাক মানুহ আহিছে এইখন BTCৰ চুকে কোণৰ পৰা মানুহবিলাক লৈ অহা হৈছে। আৰু এইবিলাক মানুহ লৈ আহিছে BPFৰ পৰা। তো চাওক, যিখন সময়ত ভাৰতবৰ্ষত শিক্ষা অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে কৰোণা ভাইৰাছৰ ফলত, যিখন সময়ত প্ৰায় সেনেকৈ পাব্লিক প্লেচসমূহ বন্ধ কৰি দিয়া হৈছে, বা চৰকাৰৰ পৰা ইমান ধৰক বহুতো প্ৰচেষ্টা কৰি অহা হৈছে বা বহুতো চেষ্টা কৰি আছে যে কৰোণা ভাইৰাছক কেনেকৈ আমি ৰোধ কৰিব পাৰি। তো সেইখন সময়ত নিৰ্বাচনী সভা কেনেকৈ কৰিব পাৰে, বা যিটো সময়ত স্কুলসমূহ বন্ধ কৰি থৈছে সেই সময়ত নিৰ্বাচনী সভাৰ কাৰণে কেনেকৈ পাৰ্মিশ্যন দিলে। তো সেইবিলাক হ'ল আচলতে লক্ষণীয়। চাওক, 10,000 মানুহৰ মাজত যদি এজনৰ যদি কৰোণা ভাইৰাছটো হৈ যায় বা এজনৰ যদি থাকে, তো সেইটো কি হ'ব পাৰে। চাওক, কৰোণা ভাইৰাছৰ ফলত ইমান সোনকালে মানুহ নমৰে, কিন্তু কৰোণা ভাইৰাছটো এনেকৈ এটা ভাইৰাছ, যি ভাইৰাছ অনতিপলমে খুব কম সময়ৰ ভিতৰত লাখ লাখ মানুহৰ ওচৰত যাই পাব পাৰে। তো অনুৰোধ জনাইছোঁ যে সেইবিলাকৰ পৰা আপোনালোকো দূৰত থাকক, নিজক বচাওক। আপুনি বাচিলে আপোনাৰ ফেমিলিটো বচাব পাব, আৰু আপুনি নিজে বচাওক, নিজৰ ফেমিলিখন বচাওক, লগতে আপোনাৰ সমাজখন বচাওক, লগতে আমাৰ দেশখন বচাবলৈ আপোনালোকে সহায় সহযোগিতা কৰক। এইখিনিয়ে কৈ মোৰ ভিডিঅ'খন সমাপ্ত কৰিছোঁ। জয় হিন্দ।